গীৰ্জাৰ ৰাসত আৰু আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। তেন্তে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ধৰ্মযুদ্ধ। তো এতিয়া আমি ভিতৰত যাম, চাই থাকক। এইটো মেইন মূৰ্তি হয়। এটা সেৱা জনাই লওঁ। আগৰ ফালে চাওঁ। দেখুৱাই দিছোঁ, চাওক। তাৰ পিছত আমি পলাশবাৰী ৰাসত যাম। যিহেতু দুটা ভিডিঅ' একেলগে দিলে দীঘলীয়া হৈ যাব, সেইবাবে পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি দিছোঁ। আপোনালোকেও চাব পাৰ্ট 2ৰ পলাশবাৰী ৰাসটো। গাইজ বহুতেই ধুনীয়া কৰি বনাইছে, মূৰ্তিবিলাক চাই ভাল লাগিছে। আৰু মই আগৰ ৰাসৰ ভিডিঅ' দিছোঁ, লখৰা, ছয়গাঁও আৰু ৰামপুৰত কৰিছিলোঁ ৰাসৰ ভিডিঅ' দিছোঁ। আপোনালোকে যোনে যোনে চোৱা নাই প্লিজ চাই ল'ব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলকচোন চাই লওঁ আগৰ মূৰ্তিবিলাকো। সঁচাকৈ বহুত ধুনীয়া কৰি বনাইছে ইয়াৰে মূৰ্তিবিলাক। এয়া চাওক ফ্ৰেণ্ডছ, অনন্ত সজ্জাটো বহুত ধুনীয়া কৰি বনাইছে। এয়া হিৰণ্যকশিপুৰ বধ। আৰু এইটো সীতাক যেতিয়া লৈ গৈছিলে ৰাৱণে, সীতাহৰণ, তাৰে মূৰ্তি দিছে। এয়া কুম্ভকৰ্ণ। গান গাই আছে।
আছিল মিৰ্জাৰ ৰাস আৰু এতিয়া আমি পলাশবাৰীত যাম চাই থাকিব ভিডিঅ'টো চলো এতিয়া আমি পলাশবাৰী গৈ আছোঁ